আজি এটা 1 পাউণ্ডৰ কেকৰ অৰ্ডাৰ আছিল দেন তাৰ ফাইনেল লুকটো হৈছে এইটো এণ্ড মোৰ চিষ্টাৰৰ বাৰ্থডে আছিল দেন তাইৰ কাৰণে এটা গিফ্ট হিচাপে কেক বনাই ল'লোঁ যিহেতু পিকনিকৰ বতৰ লগতে আছে বাৰ্থডে গতিকে দুইটা মিলাই আমি ওলাইছোঁ এটা পিকনিকলৈ আৰু এয়া হৈছে আমাৰ বাৰ্থডে গাৰ্ল আৰু ইফালে ৰাস্তাতে কাটি থকা দেখিলে নহয় ইহঁতি গাহৰি মাংস মানে দাদাহঁতে ইহঁতি গাহৰি মাংস দেখিলেতো ৰখিব নোৱাৰে বাট মই নাখাওঁ বাৰু কিন্তু যে সেই পুৰে শালডালত ভৰাই পেলাই যে গাহৰিকেইডোখৰ পুৰে মোৰ দেখি বহুত বেছি ভাল লাগে কিয় নাজানো আৰু ইফালে আমিও আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন সকলোৱে নিজৰ নিজৰ কামত বিজি কাৰণ আমি বহুত বেছি দেৰিকৈ গৈছিলোঁ আৰু ইফালে কমলাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আমাৰ খোৱা আমাৰ খানাত আজি আছে হাঁহ মাংস একেবাৰে ঘৰৰ আৰু পুৰা তেলি আৰু ইহঁতিকেইটাই লাগিছে পুৰা নিজৰ কামত মানে নিজে ভাল পোৱা খানাটো ৰেডি কৰিবলৈ মানে মই ভাল দেখা কামটো আৰু বুজিছে নহয় আৰু এইটো হৈছে মোৰ ভতিজা আৰু ইয়াৰ ইমান যে উৎপাত ওচৰতে নৈ এখন আছে তাত খেলিব লাগে আৰু সেয়া দেখিছে নহয় পৰিলেই কোৱাই নাই নহয় আমি ক'লৈ আহিছোঁ আমি আহিছোঁ নাগাজাংকা ইক' কেম্পলৈ আৰু ইক' কেম্পৰ ভিতৰত এণ্ট্ৰি কৰিবলৈ 30 ৰুপিজকৈ পাৰ পাৰ্চন টিকেট কাটিব লাগে ভিতৰত কিছুমান কটেজ আছে আৰু প্ৰতিটোৰে নাম দিয়া আছে তেনেকে এইটোৰ নাম নন্দনবন বগৰীবোৰ কেঁচা হৈ আছে যদিও বগৰী গছজোপা দেখিটো ওচৰলৈ নোযোৱাকৈ থাকিব নোৱাৰোঁ আৰু এইফালে ভাইটিয়ে বগৰী পাৰি দিলে যিহেতু আমাৰ খানা হোৱা নাছিলে গতিকে দুইটাই উধাই মুধাই ফুৰিলোঁ ইক' কেম্পটোৰ ভিতৰত পিছে খানা নহয় বাহিৰত আপুনি পিকনিক খাব পাৰে বাহিৰত জেগা আছে ধুনীয়াকৈ তাৰ পাছত কাটিলোঁ আমি কেক এপিচ পিছে ভালকৈ মই খাবলৈ পালোঁ পিছে শেষত মই কৰিবলৈ পোৱা কামটো হৈছে জলফাইৰ পিটিকা বনোৱা আৰু আমাৰ খানা ৰেডি বছৰৰ প্ৰথমতে গোটেইকেইটাই মিলি এনেকৈ তৃপ্তিৰে এসাঁজ খালোঁ ফটো মেইন আৰু ইয়াত ধুনীয়া ধুনীয়া ফটো মাৰিবলৈ জেগা আছে দেন আমি আকৌ ফটো মাৰিবলৈ আহিছোঁ ডাঙৰ হ'লেওতো ডাঙৰ হ'ব মন নাযায় সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু দেখি মনটো ৰখাবই নোৱাৰিলোঁ পুৰা ফূৰ্তি কৰিছোঁ আৰু ফটো মাৰিবলৈ তাত এখন জীপ থৈছে আৰু আমি ফটো মৰাতকৈও ভিডিঅ' বেছি কৰিছোঁ ইমানেই ফূৰ্তি কৰিছোঁ এই যে 3জনী দেখিছে আৰু এজনী আছে তাই নাই পিছে আমি গোটেই 4জনী একেলগে ডাঙৰ হৈছোঁ আৰু এই ফূৰ্তিবোৰৰ মাজত যেন বিচাৰি পাওঁ আমাৰ সেই সৰুকালটো ফটো মেইন তাৰপাছত অলপ ফটো মাৰি ল'লোঁ এটা ধুনীয়া দিন পাৰ কৰিলোঁ ঠিক আছে তেন্তে আজিলৈ ইমানেই বাই বাই পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম